কে বন্ধু তই বোলে বিয়া পাতিলি? হয় বন্ধু, মই বিয়া পাতিলো। উফ, তোৰ কপাল ইমান ভাল আৰু তোৰ দেউতাৰাও ভাল, তোৰ সকলোবোৰ কষ্ট বুজি পায়। আৰু মোৰ দেউতাৰ চেহেৰাটো চালেই মোৰ এলাৰ্জি উঠি যায়। বন্ধু, তই এই কথা কিয় কলি? হাৰে বন্ধু, মোৰ দেউতা যে কি এটা বস্তু তইতো সেইটো নাজানা। কেৱল নিজৰটোৱে বুজি পায়, ল'ৰা ছোৱালীৰ বাবে একো চিন্তা নকৰে। কিয়? তই যে বিয়া পাতিবি সেইটো তোৰ দেউতাৰাক কবি, কিয় বুজি নাপাব? হাৰে পাগল, তই বুজি নাপাবি, মই দেউতাক নোকোৱাকৈ থকা নাই। 6 মাহ ধৰি মই দেউতাৰ কাণৰ ওচৰে পাজৰে ঘূৰি আছো আৰু কৈ আছো মোক বিয়া কৰাই দিয়া, মোক বিয়া কৰাই দিয়া, কিন্তু নুশুনে। কেৱল সেইটোৱে নহয় বন্ধু, আমাৰ গাঁৱত যিমান মানুহ আছে সকলোৱে দেউতাক কয় ল'ৰাটোক বিয়া কৰাই দিয়া, কিন্তু সেইফালে কাণ হাৰে নাই, এনেকুৱা ভাব দিয়ে যেন অন্য কাৰোবাকহে কৈ আছে। বন্ধু, তোক মই আৰু এটা কথা কওঁ, তেতিয়াহে বুজি পাবি মোৰ বিয়া পাতিবলৈ কিমান ইচ্ছা। এদিনাখন মায়ে ৰুম ঝাৰু দিবলৈ আহি মোৰ গোল গাৰুটো থৈ আহিছে বেলেগ ৰুমত। কোন ৰুমত থৈ আহিছে মই নিজেও নাজানো। গোটেই ঘৰ ৰুম তন্ন তন্নকৈ বিচাৰিলো, ক'তো দেখা নাপালো। মাক কলো, মাৰো মনত নাই ক'ত যে ৰাখিছে। পিছত বন্ধু মই আৰু তোক কি কম, সেইদিনা গোটেই ৰাতি টোপনিয়ে নাই। গোল গাৰুটো থাকিলে অলপমান টোপনি হয়, তথাপি সিমান নহয়, 5-10 মিনিট হয় আকৌ সাৰ পাওঁ। কিন্তু সেইদিনা বন্ধু মোৰ কোনো ধৰণৰ টোপনিয়ে নহল। তোৰ গাঁৱৰ মানুহেও কৈছে, তইও কৈছা, তথাপিও কোনো ধৰণৰ কামত অহা নাই যদি এজন ঘটক পঠিয়াই দে, কিবা কামত দিয়ে নেকি চাচোন। বন্ধু মই কাৰেণ্ট ঘটক এজন ধৰিছো, সিও যোৱাকালি দেখা কৰিব খুজিছিল, কিন্তু ক'ত দেখা নকৰিলচোন। চাওচোন আজি দেখা কৰে নেকি। ঠিক আছে, ঘটকৰ লগত দেখা হলে ঘটকক অলপ জোৰকৈ ধৰিবি, তেতিয়াহলে ঘটকেও তোৰ দেউতাৰাক জোৰকৈ ধৰিব। আৰু কি হয় নহয় তইও অলপ নজৰ ৰাখিবি। এই ভণ্ড ঘটকক মই আহিবলৈ কৈছিলো কালি, কিন্তু এতিয়ালৈকে সি নাহিল। গধূলিও হৈ গৈ আছে, ক'ত আৰু সি মোৰ লগত দেখা কৰিব। মই তাৰ ঘৰৰ পৰাও এপাক মাৰি আহিলো, তাৰ কোনো খা খবৰে নাই। হাৰামজাদা, ই বোলে কাৰেণ্ট ঘটক, ইয়াক লেংটা ঘটক কোৱা উচিত। পিন্ধি থাকে এটা হাফ পেণ্ট, সি বোলে কাৰেণ্ট ঘটক। তই যদি কাৰেণ্ট ঘটক, তই কাৰেণ্টৰ দৰে কাম কৰিবি। মোৰ পৰা যে 3000 টকা লৈছা, সেই টকা লৈ তই ক'ত পলাইছা, উৰি গৈছা নেকি? মাথা চাথাচোন মোৰ হেং মাৰিলে, এতিয়া কেনেকৈ যে হেং এৰিব। নাহ, এটা গান গাই গাই গৈ থাকো। মোৰ টকা খাই ঘটক গৈছে পলাই, নোৱাৰিলো ঘটকক ধৰিব, ঘটক 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 তুমি ক'ত, অ ঘটক তুমি ক'ত। হাৰে সেয়া ঘটকচোন। মই ঘটকক লগ নাপাওঁ, সি ৰাস্তাৰে খোজকাঢ়ি আছে। ঠগবাজ হাৰামজাদা, সি মোক কি বুলি ভাবিছে। ঘটক খুৰা, অ' ঘটক খুৰা, তাতে ৰ'বচোন, কথা আছে। অ' বপা, যোৱাকালি শহুৰ ঘৰলৈ গৈছিলোঁ, যাৰ বাবে মই তোমাৰ দেউতাৰ ওচৰলৈ যাব পৰা নাই। আজি গৈ আছোঁ তোমাৰ দেউতাৰ ওচৰলৈ তোমাৰ বিয়াৰ কথা আলোচনা কৰিবলৈ। ঘটক খুৰা, আপুনিতো ঠিকেই গৈ আছে শহুৰ ঘৰলৈ, মোৰ মন নাযায় শহুৰ ঘৰত যাবলৈ। আপুনিতো নিজৰটো ভালে বুজে। মই সকলো বুজি পাওঁ বপা, তোমাৰ বিয়া 2-4 দিনৰ ভিতৰতে কৰাই দিম। মই আগতে তোমাৰ দেউতাৰ লগত আলোচনা কৰি আহোঁ, তুমি অলপ থাকা। খুৰা, আপুনি অলপ মোৰ মনৰ অৱস্থা বুজিবলৈ চেষ্টা কৰক। অলপ তাড়াতাড়ি কৰক, মই 4 দিন বুজি নাপাওঁ, 2 দিনৰ ভিতৰতে বিয়া কৰাই দিয়ক। তুমি একো চিন্তা নকৰিবা বপা, যদি তেনেকুৱা মিলি যায় আজিয়ে তোমাক বিয়া কৰাই দিম। আপোনাৰ কথা শুনি তামাম মস্তি লাগিল খুৰা। আপুনি এনেকুৱা 2-4টা কথা আৰু ক'বচোন, মোৰ বহুত ভাল লাগে। আচ্ছা ঠিক আছে তেন্তে, আপুনি দেউতাৰ ওচৰলৈ যাওক, মই ক্লাব ঘৰৰ সেইফালৰ পৰা অলপ আহোঁ। ঘটকৰ কথা শুনি সৰগ ঢুকি পোৱা যেন লাগিছে। এই চিনাকি ৰাস্তাৰে মই প্ৰতিদিনে অহা যোৱা কৰোঁ, একো ভাল নালাগে, কিন্তু আজি সোণৰ কাৰ্পেট পাৰি দিয়া যেন লাগিছে। হাৰে ক্লাবলৈ যাম দে, বিৰি খাম দে, ঘটক আহিছে দে, দেউতাৰ লগত কথা পাতিব দে। কি যে মস্তি লাগিছে, কি যে মস্তি লাগিছে, বিয়া মই পাতিম, বিয়া মই পাতিম। নমস্কাৰ দাদা, কি খবৰ, ভালে আছে? নমস্কাৰ, ভালে আছো, কিন্তু মোৰ ঘৰলৈ তুমি কি মনত কৰি আহিলা? মানে দাদা কথা হ'ল, আপোনাৰ ল'ৰাই যোৱাকালি মোক লগ ধৰিছিল, সি বোলে বিয়া পাতিব। মই ক'লো তোমাৰ দেউতাৰ লগত কথা পাতি চাওঁ, কি কয় শুনো। সেই হাৰামজাদাটোৱে তোমাক লগ ধৰিছে? বিয়া কৰাবলৈ তাৰ গাত ঢেউ উঠিছে নেকি? দাদা মই ক'ব খুজিছোঁ যে ল'ৰাই যিহেতু মোক খুলিয়ে কৈছে, সেয়ে বিয়া পাতি দিয়াই ভাল, দিনকাল সিমান ভাল নহয়। ঘটক, তুমি কিন্তু মোৰ ল'ৰাৰ পক্ষত ওকালতি কৰি আছা। তুমি মোক ধ্বংস কৰিছা, এতিয়া মোৰ ল'ৰাকো ধ্বংস কৰিব বিচাৰিছা? দাদা মই আপোনাক কেনেকৈ ধ্বংস কৰিলোঁ? ঘটক, মনত নাই তুমি মোক এজন ডাইনীৰ সৈতে বিয়া কৰাই দিছিলা?
তাই এজন বেলেগ ল'ৰাৰ লগত পলাই গৈছে এই বান্দৰটোক থৈ গৈছে। এতিয়া এই বান্দৰটোক মই চম্ভালিব লাগে। দাদা, আপোনাক যেতিয়া বিয়া কৰাইছিলো সেই সময়ৰ ছোৱালী আৰু এতিয়াৰ ছোৱালীৰ মাজত আকাশ পাতাল পাৰ্থক্য। এতিয়াৰ সকলোবোৰ ছোৱালী ভদ্ৰ, একো সমস্যা নাই। এইবাৰ আপোনাৰ ল'ৰাৰ বাবে যিটো ছোৱালী চাইছো সেইজনী 100ৰ ভিতৰত এজনী। আপুনি সন্মত হোৱাই ভাল। দালালি আৰু ঘটকগিৰি বাদ দিয়াৰ পৰা যাবি নে কেইটামান ভালকৈ বহাই পুলিচক চমজাই দিম। এইজন এজন কেনেকুৱা দেউতাক, ল'ৰাৰ কষ্ট বুজি নাপায়। মোৰ 3000 টকা ইনকাম হৈছিল, ভাবিছিলো বিয়াটো কৰাই দিয়ে আৰু 10,000 মান টকা ল'ম। কি আৰু কৰিম, যাৰ হোক সিয়ে বুজি পায়। কি হ'ল ঘটক খুৰা, মোৰ দেউতাক সন্মত কৰাব পাৰিছে? ধেত, তোমাৰ দেউতাৰাই মানুহৰ চিৰেনেতি নপৰে, কথাতকৈ হাত বেছিকৈ চলিব খোজে। ভাবিছিলো তোমাৰ দেউতাৰাক সন্মত কৰাই তোমাৰ বিয়াটো পাতি দিম, কিন্তু মোক যিটোহে খং দেখুৱাইছে বপা। মোক পিটিব ধৰিছিল, ভাগ্য ভাল মই গুচি আহিলো, নহ'লে পিটনে খালো হৈ কিজানি। ঘটক খুৰা, আপুনি আৰু মোৰ দেউতাৰ সন্মতি ল'ব নালাগে। আপুনি যদি ছোৱালী চাইছে তেন্তে মোক লৈ বলক, মই ছোৱালী চাম আৰু বিয়া কৰাই লৈ আহিম। মোৰ দেউতাই বিয়া কৰাব নেকি তাতে? আচ্ছা বপা, ছোৱালী চাইছো, কিন্তু দৰ্শকে যদি 3য় খণ্ড বিচাৰে 3য় খণ্ডত তোমাক ছোৱালীৰ ঘৰত লৈ যাম। দৰ্শক বন্ধুসকল, আপোনালোকে 3য় খণ্ডটো বিচাৰক, তেতিয়াহ'লে মোৰ ছোৱালীও চোৱা হ'ব আৰু ভাগ্য ভাল থাকিলে বিয়াও পাতিব পাৰিম।